Hello guys, welcome back to my YouTube channel. আৰু মই আজি এই ভিডিঅ'টোত এটা নতুন ৰেচিপি লৈ আহিছোঁ আৰু সেই ৰেচিপিটো হৈছে পাতত দিয়া। পাতত কি দিম সেইটো আপোনালোকে লাষ্টলৈকে ওয়াচ কৰিলে গম পাব। আৰু পাতত দিবৰ কাৰণে মোক এটা বস্তু লাগে আৰু সেইটো হৈছে মছন্দৈ, যোনটো মোৰ ফেভৰেট হয়। আৰু তাৰ কাৰণে এতিয়া মই মছন্দৈ ছিঙিব যাম। মই অলপ ছিঙি ল'ম। মছন্দৈ ছিঙি হৈ গ'ল। এতিয়া আমি বাকীবোৰ যোগাৰ কৰিম। আৰু এয়া চাওক, মই সকলোবোৰ কাটি ৰেডি কৰি থৈছোঁ। আৰু এয়া হৈছে মছন্দৈ, মই যেন ছিঙি আনিছিলোঁ। আৰু এয়া মই অলপমান পিঁয়াজো কাটি থৈছোঁ এয়া। আৰু এইটো হৈছে চাউলৰ গুড়ি, যোনখিনি মই অলপমান চাউল ভালদৰে ভাজি গ্ৰাইণ্ড কৰি লৈ অলপ চালি লৈছোঁ। আৰু আহক এতিয়া মছলাখিনি দেখুৱাওঁ। এয়া হৈছে জালুকৰ গুড়ি আৰু অলপমান আদা নহৰু পেষ্ট, অলপমান ৰেড চিলি, জিৰা আৰু অলপমান গৰম মছলা। মছলাখিনি হৈ গ'ল। আৰু এইটো হৈছে মেইন বস্তুটো, যোনখিনি আজি আমি পাতত দিম। এয়া হৈছে হাঁহৰ মাংস, আজি আমি পাতত দিম। এতিয়া এইখিনি মই দেখুৱাই হৈ গ'ল। আৰু আহক এতিয়া আমি বস্তুখিনি ভালদৰে মিক্স কৰোঁ। এতিয়া আমি মাংস লৈ ল'ম, হাঁহৰ মাংস। এতিয়া আমি ইয়াত এড কৰিম অলপমান পিঁয়াজ, আৰু এতিয়া এড কৰিম চাউলৰ গুড়িখিনি। এতিয়া আমি দিম মছলাখিনি, আদা নহৰু পেষ্ট, অলপমান জালুক, অলপমান ৰেড চিলি, আৰু অলপমান জিৰা, আৰু এতিয়া দিম গৰম মছলা। মছলাখিনি এড কৰি হৈ গ'ল। এতিয়া আমি ইয়াত দিম মছন্দৈ। মছন্দৈখিনিও আমি ইয়াত দি হৈছে। আৰু এতিয়া আমি ইয়াত দিম অলপমান নিমখ সোৱাদ অনুসৰি। আৰু অলপমান তেল এড কৰি ল'ম। আৰু এতিয়া আমি বস্তুখিনি ভালদৰে মিক্স কৰিম। আৰু এয়া চাওক, আমাৰ মিক্স কৰি হৈ গ'ল। আৰু মিক্স কৰাৰ পাছত বস্তুখিনি এনেকুৱা দেখিব। এয়া চাওক, মছলাখিনিও ভালদৰে মিহলি গ'ল। এয়া চাওক, আমাৰ মায়ে কলপাতকেইখন কাটি আনি ভালদৰে ধুই গেছত অলপমান সেকি লৈছে সেমিকিবৰ কাৰণে, যেতিয়া আমি বস্তুখিনি পাতত দিম কলপাতখন যাতে ফাটি নাযায়। আৰু এয়া চাওক, মায়ে কলপাতকেইখন পাৰি লৈছে এখন এখনকৈ ভালদৰে পাতত দিবৰ বাবে।
আৰু এতিয়া আমি দিম বস্তুখিনি পাতত। এতিয়া আমি দি লৈছোঁ পাতত বস্তুখিনি। ভালদৰে চপাই লৈছোঁ আৰু এতিয়া আমি এইটো চাইডেদি কলপাতখন ফ'ল্ড কৰি ল'ম। আপোনালোকেও ভালদৰে ষ্টেপকেইটা চাই যাব যাতে পাছত আপোনালোকৰো দিগদাৰ নহয়। আৰু এয়া চাওক, এনেদৰে আমি ফ'ল্ড কৰি ল'ম কলপাতখন। আৰু এতিয়া আমি ভালদৰে বান্ধি ল'ম। আৰু বস্তুটো বান্ধি হৈ গ'ল আৰু এতিয়া আমি খেৰত দিম। আৰু যিসকলৰ ঘৰত খেৰৰ ব্যৱস্থা নাই তেওঁসকলে গেছতো দিব পাৰে পাতত, কেৰাহী এখনত দি। আৰু খালি 10 বা 15 মিনিটৰ মূৰে মূৰে আপোনালোকে সেই পাতত দিয়াটো লুটিয়াই থাকিব। এতিয়া আহক আমি সংযোগ কৰোঁ জুই। জুই সংযোগ কৰি হৈ যোৱাৰ পাছত আমি 40 মিনিটৰ কাৰণে বস্তুটো ভালদৰে এৰি দিম আৰু তাৰপিছত আমি চেক কৰিম। আৰু এয়া চাওক, আমাৰ বস্তুটো ভালদৰে হৈ গৈছে। আমি উলিয়াই নিলোঁ খেৰৰ পৰা। এতিয়া আমি লাহে লাহে কলপাতকেইখন আঁতৰাম। আৰু এয়া চাওক, বস্তুখিনি ভালদৰে সিজিও গৈছে। এয়া চাওক, আমাৰ বস্তুখিনি হৈ গ'ল। এতিয়া আমি বস্তুখিনি এটা বাচনত উলিয়াই ল'ম। আৰু এতিয়া আমি ইয়াত এড কৰিম অলপমান পিঁয়াজ, নেমু আৰু অলপমান জলকীয়া। এতিয়া আমি জলকীয়াখিনি দি লৈছোঁ। এতিয়া দিম পিঁয়াজ। পিঁয়াজ দি হৈ গ'ল আৰু এতিয়া আমি অলপমান দিম তেল। আৰু এতিয়া আমি অলপমান নেমু চেপি দিম। নেমু চেপিলে ফ্লেভাৰটো বহুত ধুনীয়া আহে ইয়াৰ। এতিয়া ভালদৰে মিক্স কৰি ল'ম। আমাৰ এয়া মিক্স কৰি হৈ গ'ল। আৰু আপোনালোকে যদি ৰেচিপিটো ভাল পালে তেন্তে মোক কমেণ্টত জনাব আৰু লগতে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব